Hey guys, স্বাগতম জনাইছো Village Boy আন এটা ভিডিঅ'ত। আমি আজি গৈ আছো নলবাৰী। আমাৰ অকমান কাম আছে। ক'ত যাম? নলবাৰী কিয় যাবি? এমপ্লয়মেণ্ট ৰেজিষ্টাৰ অফিচত চাকৰি কৰিবি? নাম ৰেজিষ্টাৰ কৰিব লাগে। নাম ৰেজিষ্টাৰ কৰিবি? চাকৰি লাগে? গাৰ্লফ্ৰেণ্ড আছে, বিয়া ৰাখিব লাগে না সোনকালে। মই আৰু কিয় কৰোঁ দে, মোৰ চাকৰি নালাগে নহয়। চাকৰি থাকিলে ভাল বুঢ়া কি গাইজ আই এম এ ড্ৰাইভাৰ, চিম্পল ড্ৰাইভাৰ। তইতো মোৰে ড্ৰাইভাৰ ন, মেইনলি মোৰে। গাইজ মোৰ বহুত ট্ৰেজেডি আছে জীৱনত। বাইক পাইছে মোৰ কাৰণে আৰু কিছুমান বস্তুৱেই মোৰ কাৰণে পায় আৰু মোৰ কাৰণেই আৰু ন, হয়নে? বেছি লিখিত মাৰিব নালাগে। নাই তোৰ বুলিয়ে ক'লে হয়, তোৰ আৰু নাই অলপ কৈছোঁ আৰু নাই তই ভিডিঅ'বিলাকত চবটোকো একেবাৰে আৰু কথিত মানে একেবাৰে কথিতই লিখিত চাহপাৰা তোমাতকৈ উত্তৰ দিছে। জানোতো পাৰোঁ। আমি একদম বেয়া ৰাস্তালৈ গৈ আছোঁ। ৰাস্তা ভাল নহয়। আমি মানে কি ৰাস্তাত আহিছোঁ মই এইবিলাক চিনি নাপাওঁ দে, পচন্দ হয়। Blacking out, French face. কিবা খাবি দে, মোৰ পইচা নাই। অলপ খোৱাবি না, ঘৰৰ বাহিৰত নাযাওঁ দে, অলপ নলবাৰীত থাকিম আজি। মোৰ মোবাইল লৈ কিনি গেলা হৈ দেখোনে। Blacking out. Blacking out, French fading day by day. I'm reaching out for some. পাই গ'লো দেই, আমি পাই গ'লো। গাইজ আমি আমাৰ অফিচটো পালোঁ আমি, আৰু এতিয়া আমি আমাৰ কামখিনি কৰিব লাগিব। এয়া মোৰ ভণ্টি, আজি এইক লৈ আহিছোঁ, মানে মেইনলি এইৰে কাম আছে। মোৰ আগতে কৰা আছিল কিন্তু এক্সপায়াৰ্ড হৈছিল। চ' ব'লক। আমাৰ কাম এতিয়া আমি যাম খাবলৈ।
constant deja vu. But every time it comes back to you. Hey guys, কাম চাম হৈ গ'ল। এতিয়া আমি আছোঁ হোটেলত, ভণ্টি আৰু মই কিবা খাম অলপ। গাইজ বহুত গৰম, এয়া জিকি গৈছে। যবি কামটো হৈ গ'ল, তো এতিয়া কিবা অলপ খাই যাই থাকোঁ। Blackout, fractures fading day by day. I'm reaching out for someone who can take away the pain I feel for things I haven't done at all. I've lost my way, but how I felt I can't recall. Do I wanna try? Can I let it go? Running from the past, wanting to be sure. Chaos in my mind, constant deja vu. But every time it comes back to you. এতিয়া আমাৰ খোৱা লোৱা হ'ল, আমি ঘৰলৈ গৈ আছোঁ। আৰু কঁঠাল গুছিত অলপ ৰ'ব লাগিব, অলপ কাম আছে, তাত অলপ ৰৈ তাৰপিছত আমি ঘৰত যাম। হয় কথাটো অঁ তো শুনিতে আছিলি ন? হেলমেট দিবিছে মই হাত লৈ একবাৰ দে লেভেল 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 দি আছে আমাৰ ইয়াতো কাম শেষ হ'ল, মানে বেংকত। এইটো বেংক আছিলে ইউনাইটেড বেংক অফ ইণ্ডিয়া কৈঠালকুছি ব্ৰাঞ্চ। এই অলপ কাম আছিল, কামখিনি হ'ল। গতিকে এতিয়া আৰু দেৰি নকৰি ঘৰলৈ গৈ থাকোঁ। ভিডিঅ'টো পাই যাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এয়া চিষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দ ছাবস্ক্ৰাইব, অ'কে।